নমস্কাৰ বন্ধুসকল, কেনে আছে? আপোনাৰ লগত এটা কথা কওঁ ৰ'ব, হয়নে নহয় ক'বচোন। দাদা হ'ল কি, মানে দুদিন আগতে এটা ভিডিঅ' চালোঁ। আমাৰ এনেই ল'ৰা আৰু ছোৱালীৰ আৰু মানে ভিডিঅ'টো হ'ল কি, এটা মানে গৈছিল আৰু মানে গমে পাইছোঁ কথাটো। তাৰপিছত কেইটামানে ধৰলাক আৰু ধৰাৰ পিছত ক'লাক যে জাগা নাপা, এইগিলা কৰিব আহিছে, স্কুলত যাব পাৰি, কলেজত যাব পাৰি, এইগিলা কৰিব আহিছে হা। তো যদি ইমানে হেৰি ৰুম লৈ যাব লাগিছিল, ৰেষ্টুৰেণ্টত যাব লাগিছিল, ক'ত যাব লাগিছিল, এইগিলাখান ক'ব হা। তাৰপিছত এইখিনি গেল, যি আছিল গেল। তাৰপিছত এই যেতিয়া ৰেষ্টুৰেণ্টত যাব সেইকে ধৰাটো গেলেই, এইগিলা নৰ্মেল এইগিলা আৰু অলপমান যিটো ষ্টেণ্ডাৰ্ড আৰু এইটো অলপমান সেই আৰু যেতিয়া সেইকেইটা ৰেষ্টুৰেণ্টত যাব আকৌ ভাল হেৰিত যাব একলাকে। তাৰপিছত এটা যদি কিছো কৰছি নহয় ৰেষ্টুৰেণ্ট সেই ৰুমত, বেলেগটো বাদেই দিয়ক, এটা কিছো কৰছি যদি এই নিউজ লাইভ কেইটামান আছে নিউজ চেনেল, সেইকেইটা মস্ত মস্ত কেমেৰা কেইটা লৈ পিছে পিছে যাই থাকব। এখন ৰেষ্টুৰেণ্টৰ অমুক ৰেষ্টুৰেণ্টৰ ৰুমটোত এনেকুৱা হৈ আছে, অমুক ৰেষ্টুৰেণ্টৰ ৰুমত এনেকুৱা চলি আছে, অমুক তমুক, মানে কয়ও শান্তি নাই মানে ইহঁতৰ। যাব ক'ত কওকচোন ইহঁতে, এনেকুৱা আৰু মানুহ না, ধেত মানুহ না, সিহঁতৰো মন যায় দিয়কচোন, অলপ শান্তি নাই মানে সিহঁতৰ।